Hey guys, welcome to back my YouTube channel. আশা কৰো সকলোৱে ভালে আছে। ইয়াৰ আগৰ ভিডিঅ'টোৰ পৰা যি মৰম, যি সাপোৰ্ট পালো, তাৰ ফলতে আজি আকৌ পুনৰবাৰ আপোনালোকৰ মাজত নতুন ভিডিঅ' লৈ আহিছো, য'ত নেকি আপোনালোকৰ মোবাইল পাছৱৰ্ডটো কাৰেন্ট পাছৱৰ্ড কৰিব পাৰিব। অৰ্থাৎ বৰ্তমান সময়ত যিমান বাজে সিমান সময় আপোনালোকে পাছৱৰ্ডত মাৰিলে হ'ল, তেতিয়াই আপোনালোকৰ স্ক্ৰীন পাছৱৰ্ড খোল খাব। এই ভিডিঅ'টো আজি বনোৱাৰ এটা বিশেষ কাৰণ হৈছে যে প্ৰায়খিনি মানুহৰ মোবাইলত প্ৰায়খিনি প্ৰাইভেচি থাকেই, তো কিছুমানে যদি তাৰে মাজত আপোনাৰ পাছৱৰ্ড খুলি থকা দেখে, তেন্তে আপুনি আকৌ পুনৰবাৰ পাছৱৰ্ড সলনি কৰিবলগীয়া হয়। তো এনেকা ধৰণৰ প্ৰব্লেম নহ'বৰ কাৰণে আজি মই এই ভিডিঅ'টো লৈ আহিছো, য'ত আপোনালোকে এটা এপছ ডাউনলোড কৰিব লাগিব, যাৰ নাম হৈছে স্ক্ৰীন লক টাইম পাছৱৰ্ড। তো আমি পাছৱৰ্ড এপছটো ডাউনলোড কৰিবলৈ হ'লে প্ৰথমতে প্লে ষ্ট'ৰ খুলিব লাগিব। প্লে ষ্ট'ৰত খুলি টাইপ কৰিব লাগিব স্ক্ৰীন লক টাইম পাছৱৰ্ড বুলি এনেকুৱা ধৰণে টাইপ কৰাৰ পাছতে তাতে গৈ এনেকৈ ক্লিক কৰি ইনষ্টল কৰিব। এইটো মাত্ৰ 15 MB হয়। এয়া ডাউনলোড হৈ আছে। যদি আজি এই ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ ইউটিউব চেনেলত নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা যি বেল আইকন অল অপশ্যনত ক্লিক কৰিব। এয়া আমাৰ ইনষ্টল হৈ গ'ল। এতিয়া অপেন কৰোঁ। অপেন কৰাৰ পাছতে ইয়াত আহিছে আনেবল লক, এইটো আনেবল কৰি ল'ব। তাৰপিছতে এলাও কৰাৰ পাছতে ইয়াত চাব কোনটো এপছ কোনডোখৰত আছে। এয়া এলাও কৰিব, পুনৰ বেক কৰিব, আকৌ ইয়াক আনেবল, এলাও। ইয়াতে আপোনাৰ আছে চিলেক্ট ৰিকভাৰী পাছৱৰ্ড। ইয়াত আপোনালোকে যিকোনো দিব পাৰে। ইয়াত আছে ৱেৰ ইউ বৰ্ণ, বহুতখিনি কোটেশ্যন দিয়া আছে, যিকোনো আপোনালোকে ভাল পায়। ইয়াত আছে হোৱাট ইজ দ্য নেম অফ ইয়ৰ ফাৰ্ষ্ট স্কুল। ইয়াত ক্লিক কৰি ইয়াত নিজৰ প্ৰথম স্কুলটোৰ নাম লিখি দিব। তাৰপিছত এনেকৈ টাইপ কৰাৰ পিছত ছেভ কৰিব। ইয়াত আহিছে আনেবল লক চিকিউৰিটি টাইপ, কাৰেণ্ট টাইম, চেঞ্জ চিকিউৰিটি টাইপ। ইয়াত ক্লিক কৰিব পাৰে। ইয়াত কাৰেণ্ট টাইম কৰিব পাৰিব, পিন কাৰেণ্ট টাইম, পিন প্লাছ আৱাৰ, পিন প্লাছ মিনিট, পিন অনলি, পিন প্লাছ ডে। ইয়াত কাৰেণ্ট টাইমত ক্লিক কৰিব লাগিব। কাৰেণ্ট টাইম কৰিলে কি হয়, আপোনালোকৰ বৰ্তমান যোনটো সময় হয় সেই টাইমটো টাইপ কৰিলে হ'ল, আপোনালোকৰ পাছৱৰ্ড অট'মেটিক খোল খাব। ইয়াত আৰু কিছুমান ধৰণৰ সুবিধা আছে, য'ত ভেলু বুলি আছে। ইয়াত আপোনালোকে ইমেজ চিকিউৰ কৰি ৰাখিব পাৰে, ভিডিঅ' চিকিউৰ কৰি ৰাখিব পাৰে। তো ইয়াত মোৰ কোনো প্ৰাইভেচি বুলি নাই, সেইটো কাৰণে মই ইয়াত কোনো ধৰণৰ ইমেজ বা ভিডিঅ' প্ৰাইভেচি কৰা নাই। তাৰ তলতে এনেকৈ চাব পাৰে, বহুতখিনি সুবিধা আছে। ইয়াতে দি আছে চেঞ্জ ৱালপেপাৰটোত ক্লিক কৰিব পাৰে, যিকোনো ৱালপেপাৰ ভাল লাগে দিব পাৰে। তো ইয়াত মই তাৰপিছতে ইয়াত অ'কে কৰি দিব। এতিয়া চাব, মই খুলি দেখুৱাম। ইয়াত টাইম হৈছে চাওক 12:33 গৈছে, 12:33 খোল খালে। এই এপছটো ডাউনলোড কৰি থকাৰ বিষয়ে আপোনালোকে আৰু আগত প্ৰকাশ কৰিব নালাগে, কাৰণ তেওঁলোকে যদি গম পায় আপোনালোকৰ মোবাইলত এপছটো আছে, তেন্তে নিশ্চয় আপোনালোকৰ মোবাইলত যোনটো সময় ওলায় সেই সময়টোকে পাছৱৰ্ডত টাইপ কৰা মাত্ৰই মোবাইল পাছৱৰ্ড ক্ৰেক হ'ব। তো তাৰ কাৰণে মই ইয়াৰ আগৰ ভিডিঅ' এটা বনাই থৈছোঁ, য'ত ডাইলত এপছ হাইড কৰি ৰাখিব পাৰি। তো তাত আপোনালোকে এপছ হাইড কৰিব পাৰিব।